চাইছে নেভিগেটৰ জাহাজ K89 এইটো জাহাজ ইয়াৰ পৰা কৰিছিল চিলুৰ জনাইছো তাক ই আমাৰ দেশৰ বীৰ যোদ্ধা বন্ধুসকল আপোনালোকক মই কৈ আছো যে আমাৰ অসমত আহিলে এইবিলাক চাই যাব কেতিয়াও আমাৰ অসমক বিদেশী হাতত তুলি দিব অসমৰ গৌৰৱ আছিল এই লাচিত দেখাম মানে বীৰ যোদ্ধা সৈন্যসকলে ইয়াতে আপোনালোকে যিমান চাই আছে বীৰ যোদ্ধাসকলে আছিল আমাৰ ইয়াত মানে যিমান আছিল মানে আপুনি চাইছে কিমান ভাল ভাল অসমত মানে মোগলসকলে আক্ৰমণ কৰিবলৈ আহিছিল কিন্তু মোগলসকলে ভাৰতৰ সকলোখিনি আক্ৰমণ কৰিছিল কিন্তু আমাৰ অসমখন আক্ৰমণ কৰিব নাছিল কিয়নো ইয়াত আছিল বীৰ যোদ্ধা দুজন এজন হ'ল বাঘ হাজৰিকা আনজন আছিল আমাৰ লাচিত বৰফুকন আমাৰ লাচিত বৰফুকনে একমাত্ৰ হেনা আছিল যিজনে অলৰাউণ্ডাৰ বুলি ক'ব পাৰি আমি এই আছিল আমাৰ লাচিত বৰফুকনে এইবিলাক যোদ্ধা আছিল আমাৰ যোদ্ধাবিলাকে এনেকুৱা আছিল যে মানে সকলোৱে এজন মানে সকলো কাম কৰিব পাৰিছে কিন্তু মোগল সৈন্যবিলাক যিবিলাক আছিল সেইজনে এজন এটা কামতহে পাৰ্গত আছিল আৰু আমাৰ সৈন্যবিলাক যিমান আছিল সকলোৱে কি আছিল সকলো কামতে পাৰ্গত আছিল আমাৰ অসমৰ যিমান সৈন্য আছিল সৈন্যবিলাকে মানে নাও আৰু তীৰ ধনু সকলো পাৰিছিল কিন্তু মোগল সৈন্যবিলাকে কি কৰিছিল অকল যিয়ে নাও বব পাৰিছিল নাও বৈছিল আৰু যিয়ে তীৰ মাৰিবলৈ তীৰে পাৰ্গত আছিল কিন্তু আমাৰ অসমলৈ অলৰাউণ্ডাৰ থকাৰ কাৰণে আমাৰ অসমত আক্ৰমণ কৰিব নোৱাৰিলে মোগল সৈন্য মিৰ জুমলাই আহি কেনে ইয়াত কেনে মৰিয়ে গ'ল আৰু লাষ্টত এইটো তাৰপিছত আমাৰ এটা সাহিত্য কবি আৰু আমাৰ সেনাধ্যক্ষ আছিল ইয়াত একদম বহুত কামাণ্ড মানে কিবা কিবি ৰেংক আছে ইয়াত আপোনালোকে চাইছে ৰেংক আৰু আছে এইবাৰ বহুতো ইয়াত তাৰপিছত আমাৰ ইয়াৰ পৰা ৰকেট লঞ্চাৰ আপুনি দেখিছে ইয়াৰ পৰা ৰকেট লঞ্চাৰ কৰা হৈছিল এইটো আমাৰ জাহাজ হয় নেভিগেটৰ জাহাজ হয় K89 এইটো জাহাজ ইয়াৰ পৰা কৰিছিল তাৰপৰা যুদ্ধ আছিল এইটো বহুত ধৰণৰ কিবা কি আছে তাৰপিছত আপোনালোকক মই আৰু এটা বস্তু দেখাই আছো বন্ধুসকলে চাব যিটো এইটো আছিল মই চিলুৰ জনাইছো তাক ই আমাৰ দেশৰ বীৰ যোদ্ধা হয় ই আছিল K চৌধুৰী ইয়াতে লিখা আছে যে চিটেটেড উইথ দ্য ৰিজাৰ্ভছ আৰ্মছ পুলিচ আছিল সিহঁতে আপোনালোকে বন্দুকটো চাই আছে বৰ ভাল লাগিছে বন্দুকটো আপোনালোকে চাইছে এই বৰ বন্দুকটো তাৰপিছত আমাৰ জোৱান ইয়াতে লেখাই আছে আমাৰ জোৱান বুলি আমাৰ জোৱান ইয়াতে আছে ইয়াতে আহিব আপুনি বন্ধুসকল আপোনালোকক মই কৈ আছো যে আমাৰ অসমত আহিলে এইবিলাক চাই যাব কিয়নো আমাৰ অসম এনেকুৱা এটা ভাল জায়গা এনেকুৱা এটা ভাল আপুনি ভাবিব নোৱাৰে তাৰপিছত আমাৰ আছিল আমি অলপ আগতে কৈছিলোঁ আমাৰ সৈন্য বিষয়াসকলে কৈছিলোঁ আমাৰ অসম মানে মোগলসকলে কেতিয়াও শাসন কৰিব নোৱাৰিছিল কাৰণ আছিল একমাত্ৰ আছিল আমাৰ এই বীৰ সৈন্যসকলৰ কাৰণে আমাৰ এই বীৰ সৈন্যসকলে কেতিয়াও আমাৰ অসমক বিদেশী হাতত তুলি দিব নোৱাৰিছিল তাৰপিছত গান আছিল এইবিলাক আগৰ গান আপোনালোকে চাব এইটোৰ পৰা বম মানে ভম ভম কৰি দিছে তাৰপিছত আপোনালোক কৈ আছিলোঁ নহয় এজনে সকলো কাম পাৰিব পাৰিছিল আপোনালোকে জানে এই যে তীৰ আপোনালোকে চাই আছে যে তীৰ আছিল এইটো তীৰেৰে আপুনি মানে গোটেই